নমস্কাৰ স্পেচিয়েল আছামলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আজি হৈছে ফেব্ৰুৱাৰীৰ 8 তাৰিখ শুক্ৰবাৰ, গতিকে পলম নকৰি আজিৰ দিনটোৰ ৰাশিফলটো চাওঁ আহক। প্ৰথমতে আছে মেঘ ৰাশি। মেঘৰ ক্ষেত্ৰত হৈছে মানসিক অস্থিৰতা দূৰ হ'ব, তথাপিও শৰীৰত অবস যেন অনুভৱ হ'ব। সন্তানৰ উচ্চ শিক্ষাৰ বাতৰিয়ে মনত আনন্দ দিব। প্ৰাপ্তি ধন লাভৰ সম্ভাৱনা। যান বাহন কিনাৰ বাবে চেষ্টা চলাব পাৰে। শুভ ৰং হৈছে বেঙুনীয়া আৰু শুভ সংখ্যা হৈছে 5। তাৰপিছত হৈছে বিষৰ ক্ষেত্ৰত হৈছে ব্যৱসায়ত উন্নতি লাভৰ সম্ভাৱনা আছে। আৰ্থিকত খৰচৰ মাত্ৰা বৃদ্ধি পাব। মাটি বাৰীৰ লেনদেনত সাৱধান হ'ব। মামলা মোকৰ্দমাত ক্ষতি হোৱাৰ সম্ভাৱনা। আৰক্ষীৰ তথা সামৰিক বাহিনীত কাম কৰাসকলৰ বাবে পদ উন্নতিৰ যোগ দেখা যায়। বিবাহৰ যোগ আৰু শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা হৈছে 7। তাৰপিছত হৈছে মিথুনৰ ক্ষেত্ৰত হৈছে সন্তানৰ সাফল্যই আপোনাক আনন্দিত কৰিব। প্ৰতিবেশীৰ লগত সদ্ভাৱ ৰাখিব। বিদ্যাৰ ক্ষেত্ৰত শুভ ফল লাভৰ পৰা বঞ্চিত হ'ব পাৰে। দূৰ ভ্ৰমণৰ যোগ দেখা যায়। বিবাহযোগ্যই বিয়াৰ কথা চিন্তা কৰিব পাৰে। ব্যৱসায়ত বাণিজ্যত লাভ বৃদ্ধিৰ কাৰকতা। শুভ ৰং নীলা আৰু শুভ সংখ্যা হৈছে 8। তাৰপিছতে আছে কৰ্কটৰ ক্ষেত্ৰত হৈছে কৰ্মক্ষেত্ৰত নানা বেমেজালিৰ বাবে মনটো অস্থিৰ হ'ব পাৰে। খেলা ধূলাৰ লগতে জড়িতসকলে সুফল পাব। মাটি বাৰী ক্ৰয় কৰাসকলৰ ক্ষেত্ৰত তৃতীয় ব্যক্তিৰ লগত যোগাযোগ নকৰিব। শুভ ৰং হৈছে বগা আৰু শুভ সংখ্যা হৈছে 6। ইয়াতে কৈছে মাটি বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত তৃতীয় ব্যক্তিৰ লগত যোগাযোগ কৰিব দিয়া নাই, হয়তো নানা ধৰণৰ বিপদ হ'ব পাৰে। তাৰপিছত আছে সিংহৰ ক্ষেত্ৰত আছে পানী লগা কাহ আদি ৰোগ হ'ব পাৰে। শৰীৰৰ মধ্যম। মানসিক ক্ষেত্ৰত কৰ্মক্ষেত্ৰত মানসিক অস্থিৰতা বৃদ্ধি হ'ব। মোকৰ্দমা আদিত সফলতা আহিব। ঘৰুৱা শান্তি বিৰাজমান। ওচৰ চুবুৰীয়াৰ লগত মনোমালিন্য হ'ব পাৰে। শুভ ৰং গেৰুৱা আৰু শুভ সংখ্যা হৈছে 4। তাৰপিছত হৈছে কন্যাৰ ক্ষেত্ৰত হৈছে ব্যৱসায় সম্প্ৰসাৰণৰ যোগ দেখা যায়। দৈহিক দিশত পেটৰ ৰোগ হোৱাৰ সম্ভাৱনা। আত্মবিশ্বাসেৰে সৃষ্টিমূলক কাম কৰিলে সফল হ'ব। যান বাহন কিনাৰ ক্ষেত্ৰত বাধা নাই। সন্তানৰ ক্ষেত্ৰত শুভ ৰং হৈছে সেউজীয়া আৰু শুভ সংখ্যা হৈছে 3। তাৰপিছত হৈছে তোলাৰ ক্ষেত্ৰত হৈছে কৰ্মক্ষেত্ৰত সহকৰ্মীৰ ব্যৱহাৰত সন্তোষ নাপাব পাৰে। বিদ্যাত জটিলতা কম। দাম্পত্যত নিজৰ বিচাৰক অগ্ৰাধিকাৰ দিব লাগিব। আৰ্থিকত মধ্যম প্ৰৱাহ। দেহ বৰ সুস্থ নাথাকিব। মান সন্মানৰ প্ৰশ্নত বিচলিত হ'বও পাৰে। শুভ ৰং হৈছে আকাশ নীলা আৰু শুভ সংখ্যা হৈছে 9। তাৰপিছত হৈছে বৃশ্চিকৰ ক্ষেত্ৰত হৈছে আৰ্থিক উন্নতিৰ চেষ্টা কৰিলেও খৰচৰ মাত্ৰা বাঢ়িব। ঘৰুৱা তথা কৰ্মসংস্থানত বিশেষ আহুকাল নাপাব। পিতৃৰ খুব বেয়া নহয়, অৱশ্যে শাৰীৰিক যত্ন ৰখাটো দৰকাৰ হ'ব। বিদ্যাত অনুকূল। শুভ ৰং হৈছে ৰঙা আৰু শুভ সংখ্যা হৈছে 3। তাৰপিছত ধনুৰ ক্ষেত্ৰত হৈছে বৈষয়িক ক্ষেত্ৰত নিজৰ দুৰ্বলতাৰ বাবে সমস্যাত পৰিব পাৰে। কৰ্মস্থানত সামাজিক ক্ষেত্ৰত আশাপূৰ্ণ যোগাযোগ পাব। বিশ্বাসযোগ্য বন্ধু বান্ধৱৰ পৰা আগচত উপকৃত হ'ব। বিয়া বাৰুৰ যোগাযোগত বাধা পাব। শুভ ৰং হৈছে গেৰুৱা আৰু শুভ সংখ্যা হৈছে 9। তাৰপিছত হৈছে মকৰৰ ক্ষেত্ৰত হৈছে দাম্পত্যত বিশেষ পৰিৱৰ্তন নাই। সন্তানৰ বাবে মধ্যম। নিকট আত্মীয়ৰ কোনো খবৰত চিন্তিত। বিয়া বাৰুৰ যোগাযোগত শুভ। ব্যৱসায়ীসকলৰ দূৰ ভ্ৰমণ সফল হ'ব পাৰে। ভাই ভনীৰ পৰা হৃদয়তা নাপাব। শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হৈছে 5। তাৰপিছত হৈছে কুম্ভৰ ক্ষেত্ৰত চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা দেখা যায়। বিদ্যাত অশুভ নহ'ব। কৰ্মত তৎপৰতা থাকিব। শৰীৰৰ প্ৰতি যত্ন ৰখাটো বিশেষ দৰকাৰ হ'ব। অৰ্থ লাভৰ তুলনাত খৰচৰ পৰিমাণ বৃদ্ধি পাব। প্ৰেম প্ৰীতিত অনুকূল। দাম্পত্যত কিছু চিন্তা থাকিব। শুভ ৰং হৈছে গুলপীয়া আৰু শুভ সংখ্যা হৈছে 8। তাৰপিছত হৈছে মীনৰ ক্ষেত্ৰত হৈছে আপোনাৰ মানসিক বেগ বৃদ্ধি হ'ব। মনোবল বৃদ্ধি পাব। মাতৃৰ শুভ। ধন বিত্তৰ উন্নতিৰ অনুভৱ। নতুন পৰিকল্পনা। ব্যৱসায়ত উন্নতি লাভৰ কাৰকতা। কৰ্মক্ষেত্ৰত সামান্য বাধাৰ কাৰকতা। যাত্ৰাদিত শুভ বন্ধু লাভ। প্ৰেমত আহুকাল সাধাৰণ। শুভ ৰং হৈছে বগা আৰু শুভ সংখ্যা হৈছে 1। বন্ধুসকল, আজিৰ দিনটোৰ ৰাশিফল ইমানেই আছিলে। প্লিজ আপোনালোকৰ ৰাশি দিনটোৰ লগত মিলিলে নাই প্লিজ কমেণ্ট বক্সত জনাব। আৰু যদি নতুনকৈ আহিছে চেনেলটোলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ মই দৈনিক এনেদৰেই আপোনালোকৰ ৰাশিফলটো দিবলৈ ট্ৰাই কৰিম। আৰু আপোনালোকৰ ৰাশিফলটো মিলিছে নাই কমেণ্ট বক্সত জনাব। আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।